হয় নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। চ' এইটো ভিডিঅ' হৈছে যে অসমৰ এজন বিখ্যাত গায়ক, মানে আপোনালোকে সকলোৱে চিনি পায়, জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। চ' আজি তেওঁ সকলোকে কন্দুৱাই চিৰদিনৰ বাবে বিদায় লৈছে। চ' আপোনালোকে জানে এটা ফিল্মৰ কাম চলি আছিল, এইটো সময়তে এনে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চ' এই ঘটনাটো হোৱাৰ পাছত এতিয়া সকলোৱে সুখ প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ যিটো নেকি খাৰগুলিত তেওঁৰ বাসগৃহ, এতিয়া বাসগৃহত পূৰা মানুহে ভিৰ কৰি আছে। চ' আপোনালোকে গমেই পাইছে যে তেওঁ এটা ক'ৰবাত গৈছিল, ছিংগাপুৰত গৈছিল, তাত সাগৰত কিবা ভিতৰত সোমাই গৈছে। এতিয়া আচলতে সকলোৱে এইটো প্ৰশ্ন কৰি আছে যে জুবিন গাৰ্গক আচলতে তেওঁৰ নিজে মৃত্যু হৈছে না কোনোবাই মাৰি পেলাইছে। ইয়াক লৈ এতিয়া চৰ্চা চলি আছে সামাজিক মাধ্যমত এইটো লৈ পূৰা ভাইৰেল হৈ আছে এটা টপিক যে তেওঁক মাৰি পেলাইছে না নিজে মানে মৰি গৈছে। চ' কোনোৱে ভবা নাছিল এনেধৰণৰ কাণ্ড আজি সংঘটিত হ'ব 19 ছেপ্টেম্বৰ 2025 চনত। চ' আজি শেষ নিশাক ত্যাগ কৰিছে তেওঁ 2 বাজি 40 মিনিটত শেষ নিশাক ত্যাগ কৰে বুলি আমি জানিব পাৰিছোঁ। এতিয়া গোটেই অসম তথা ভাৰতৰ সকলো মানুহে তেওঁক লৈ শ্ৰদ্ধাঞ্জলি প্ৰকাশ কৰিছে আৰু তেওঁৰ বাবে তেওঁৰ আত্মাক শান্তি প্ৰকাশ কৰিছে। চ' সেইকাৰণে সকলোকে এইটোৱে কামনা কৰিছোঁ যে আপোনালোকে সকলোৱে দোৱা কৰিব যাতে আমাৰ জুবিন গাৰ্গৰ আত্মাই শান্তি পায়, তেওঁ যাতে স্বৰ্গত যায়। চ' আপোনালোকে গমেই পাইছে যে এনেধৰণৰ শিল্পী অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ভাল কণ্ঠশিল্পী বুলি ক'লে জুবিন গাৰ্গক জনা যায়, কিয়নো তেওঁ 16,000 গান অতিক্ৰম গাইছে আপোনালোকে জানেই। চ' এইবাৰো তেওঁৰ কাৰণে বহুত ভুক্তভোগী, মানে তেওঁৰ ভক্ত মানে পূৰা কৰি আছে। আপোনালোকে সবেই তাৰ কাৰণে দোৱা কৰিব যাতে তেওঁৰ আত্মাই শান্তি পায়। চ' এই বুলি আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।